জনীয়া সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ পঞ্চায়তৰ কেইবাখনো গাঁও বেকী নৈৰ প্ৰবল গৰাখহনীয়াত পৰিছে। আচলতে গৰাখহনীয়াৰ কবলত পৰি কেইবাখনো গাঁও প্ৰায় সম্পূৰ্ণৰূপে নিশ্চিন্ন হোৱাৰ পথত। আলিপুৰ গাঁওখনটো ইতিমধ্যে নিশ্চিন্ন হৈছে বুলি ক'ব পাৰি। আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াত বেকী নৈ এই মাত্ৰ 100 মিটাৰ আগতে আপোনাৰ ইয়াত এখন বসতি আছিলে। মাত্ৰ কিছুদিনৰ ভিতৰতে ইয়াত বসতি স্থাপন কৰা প্ৰায় শতাধিক পৰিয়াল বেকী নৈৰ গৰাখহনীয়াত পৰি তেওঁলোকৰ ঘৰ বাৰী মাটি সকলো যা গৈছে। কিন্তু তেওঁলোকে এতিয়া সম্পূৰ্ণ আলাই আথানি হৈ পৰিছে। আৰু দেখিছে যে ইয়াত যিসকল লোক বসতি স্থাপন কৰি আছে তেওঁলোকৰো ঘৰ বাৰীৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। যেনেকুৱা ধৰণে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছে, যদি অতি শীঘ্ৰে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে এই অঞ্চলত বসতি স্থাপন কৰা সহস্ৰাধিক লোক সম্পূৰ্ণৰূপে অগৰী হৈ যাব। তেওঁলোকৰ ঘৰ বাৰী মাটি সম্পূৰ্ণৰূপে যা যাব। ইয়াত কেইবাখনো শিক্ষানুষ্ঠান আছে, প্ৰায় 6খনতকৈ বেছি শিক্ষানুষ্ঠান আছে, ৰাস্তা ঘাট আছে, বজাৰ আছে, সহস্ৰাধিক লোক তেওঁলোক আছে। মুঠতে ক'বলৈ গ'লে গোবিন্দপুৰ গাঁও পঞ্চায়তখনে সম্পূৰ্ণৰূপে প্ৰায় নিশ্চিন্ন হোৱাৰ পথত আপোনাৰ অগ্ৰসৰ হৈছে। সেইকাৰণে আজি আমি কি কৰিছোঁ, আমি এই অঞ্চলৰ সচেতন যি ৰাইজ আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে ওলাই আহিছে। আমি তেওঁলোকক মাত্ৰ সংগ দিছোঁ আৰু শান্তিপূৰ্ণ মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই অঞ্চল ৰক্ষা কৰাৰ কাৰণে, অৰ্থাৎ গোবিন্দপুৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও বিশেষকৈ গুৰালা গাঁওখন ৰক্ষা কৰাৰ কাৰণে অতি শীঘ্ৰে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে ইতিমধ্যে গৰাখহনীয়াত যিসকল লোকৰ ঘৰ বাৰী মাটি যা গৈছে সেই লোকসকলক ক্ষতিপূৰণ অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আমাৰ যিসকল প্ৰতিনিধি আছে, আমাৰ বিধায়কে কওক জনীয় সমষ্টিৰ পৰা তেওঁ তিনিবাৰকৈ বিধায়ক হৈছে, দুবাৰকৈ বিধায়ক হোৱা বৰ্তমানৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া, তেওঁলোকৰ ভূমিকাক লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, সন্তোষজনক নহয়। তেওঁলোকে নিৰ্বাচনৰ সময়ত গৰাখহনীয়াৰ সমস্যাটোৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনত জয়ী লাভৰ পিছত জনগণৰ এই দুৰ্দশাৰ তেওঁলোকে খবৰ ল'বলৈ আহৰি নাপায়। গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে যিকোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব লাগিছিল বা চৰকাৰখনক বাধ্য কৰাব লাগিছিল, তেনেকুৱা ধৰণে পৰা নাই। সেইকাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে ৰাইজে কিন্তু জনপ্ৰতিনিধি দুগৰাকীৰ বিৰুদ্ধেও কিন্তু ক্ষোভ প্ৰকাশ কৰিছে। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনীয় সমষ্টিৰ সন্মানীয় বিধায়ক আৰু বৰপেটা সমষ্টিৰ সন্মানীয় সাংসদগৰাকীক অনুৰোধ কৰিছোঁ, যদিহে সঁচাকৈ আপোনালোকে জনীয় সমষ্টিৰ মানুহৰ সমস্যাৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰে তেতিয়াহ'লে অতি শীঘ্ৰে জনীয়া সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যি সমস্যা গৰাখহনীয়াৰ সমস্যা, গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰখনক যাতে বাধ্য কৰাব পাৰে তাৰ কাৰণে আপোনালোকে আন্তৰিকতাৰে সদিচ্ছাৰে আপোনালোকে কাম কৰক। সদৌ শেষত অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ জলসম্পদ মন্ত্ৰী আৰু বৰপেটা জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে